মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 10ম শ্ৰেণীৰ দ্য বল পয়েম নামৰ কবিতাটি আলোচনা কৰিব ওলাইছোঁ। গতিকে নতুন ভিডিঅ'টিত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই বল পয়েম কবিতাটি এটি জীৱনত প্ৰভাৱ পেলাব পৰা কবিতা। কবিজনে তেওঁৰ নিজস্ব জীৱনৰ ব্যক্তিগত কিছুমান কথা ইয়াত উল্লেখ কৰিছে, যিবিলাকৰ জৰিয়তে তোমালোকে তোমালোকৰ আগন্তুক জীৱনটো সুন্দৰ কৰি গঢ়ি তুলিব পাৰিবা। এই ভিডিঅ'ত আমি আলোচনা কৰিম জীৱনবোধৰ ওপৰত কবিতাটিত কিদৰে স্পষ্ট এটি ৰেখাচিত্ৰ অংকন কৰিছে আৰু ইয়াৰ জৰিয়তে তোমালোকৰ জীৱনত কেনেকুৱা প্ৰভাৱ বিস্তাৰ হ'ব পাৰে। তাৰ আগতে আমি আলোচনা কৰিব ওলাইছোঁ কবিজনৰ বিষয়ে। কবি হৈছে জন বেৰিমেন। এতিয়া জন বেৰিমেন আমেৰিকাৰ এজন প্ৰখ্যাত কবি আৰু পণ্ডিত আছিল। তেওঁৰ কবিতাবিলাক বিশেষকৈ জীৱনবোধৰ কাৰণে আৰু জীৱনশৈলীৰ কাৰণে বিখ্যাত আছিল। বিংশ শতিকাৰ দ্বিতীয় দশকৰ কবি আছিল তেওঁ, আৰু ক'বলৈ গ'লে কম বয়সতেই 1972 চনত তেওঁ মৃত্যুবৰণ কৰিছিল। এই সৰু জীৱনকালত তেওঁ 385টা কবিতা ৰচনা কৰিছিল আৰু আটাইকেইটা কবিতাই জীৱনবোধৰ কথা কৈছিল, জীৱনৰ ওপৰত এই প্ৰভাৱবিলাকৰ বিষয়ে কৈছিল। কিন্তু ইয়াতে এটি বিশেষভাৱে উল্লেখযোগ্য কথা এটি কৈ থওঁ, তোমালোকে জন বেৰিমেনৰ বিষয়ে এনেকুৱা এটি কথা যিটো তোমালোকে নাজানা। তেওঁ কম বয়সৰ পৰাই অতি বেছি মদৰ প্ৰতি আসক্ত আছিল। ইমানেই বেছি আসক্ত আছিল যে 1972 চনত এদিনাখন তেওঁ মদ পান কৰি দলং এখনৰ ওপৰৰ পৰা অতিপাত ঠাণ্ডাত পানীৰ মাজলৈ জাপ মাৰিছিল, যাৰ কাৰণে তেওঁৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ 385টা কবিতা দ্য ড্ৰিম ছংছ নামৰ এখন গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে, আৰু এই গ্ৰন্থখনৰ বাবে তেওঁ পুলিটজাৰ বঁটা পাইছিল আৰু নেশ্যনেল বুক এৱাৰ্ড লাভ কৰিছিল। কিন্তু ইমানতো তেওঁ সন্তুষ্ট নাছিল জীৱনক লৈ। তেওঁৰ কবিতাবিলাকৰ বেছিভাগতেই জীৱনবোধৰ প্ৰতি নিৰাশা ভাৱ এটি জাগি উঠিছে, জীৱনৰ প্ৰতি তেওঁৰ নিৰাশাৰ ভাৱ এটি জাগি উঠিছে, আৰু তাৰেই এটি ৰেখা বা স্পষ্ট চিত্ৰ এটি আমি দ্য বল পয়েম কবিতাটিত দেখিবলৈ পাম। এতিয়া আমি আগবাঢ়ো ব'লা কবিতাটিৰ মাজলৈ। তোমালোকে কবিতাটি পঢ়ি চাই চাগে। কবিতাটিত কোৱা হৈছে বলৰ কবিতা, দ্য বল পয়েম বা বলৰ পদ্য। কবিতাটিত কোৱা হৈছে, হোৱাট ইজ দ্য বয় নাও হু হেজ লষ্ট হিজ বল? হোৱাট ইজ হি টু ডু? I saw it go merrily bouncing down the street, and then merrily over there it is in the water. এনেকৈ কবিতাটি আগবাঢ়ি গৈছে। মুঠতে কবিতাটিত কবিয়ে কৈছে যে কবিতাটোৰ যদি আমি এটা চেণ্টেন্সত কবিতাটোৰ গোটেই কথাখিনি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে কবিতাটোৰ মূল বিষয়বস্তুটো এনেকুৱা: প্ৰত্যেক মানুহে জীৱনত ভালপোৱা বস্তু এটা হেৰুৱাৰ বিষয়ে আৰু ইয়াৰ অবিহনে জীৱন কিদৰে অগ্ৰসৰ হ'ব সেই বিষয়ে কবিতাটিত কোৱা হৈছে। যি বস্তুটো নহ'লে মানুহৰ জীৱন নচলে, হঠাৎ যদি সেই বস্তুটো আমাৰ জীৱনৰ পৰা হেৰাই যায়, তেনেকুৱা ক্ষেত্ৰত আমি জীৱনক কিদৰে আগুৱাই লৈ যাব পাৰোঁ এই বিষয়ে কবিতাটিত উল্লেখ কৰিছে। কবিতাটিত কোৱা হৈছে, এটি সৰু ল'ৰা আছিল। ল'ৰাজনে কি কৰিছিল? বল খেলিছিল। বল এটা খেলিছিল, যিয়ে সকলোতকৈ মূল্যৱান সম্পত্তি তাৰ বলটোৰ সৈতে খেলি আছিল। এতিয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে সৰু সৰু বস্তুই মূল্যৱান সম্পত্তি। এতিয়া ল'ৰাটোৱে বল খেলি ভাল পাইছিল কাৰণে বলটো তাৰ কাৰণে মূল্যৱান সম্পত্তি। কোনোবাই অইন কিবা খেলি ভাল পায় তাৰ কাৰণে সেই সামগ্ৰীটো। কোনোবাই পুতলা লৈ ভাল পায়, পুতলা খেলি ভাল পায়, গতিকে কাৰোবাৰ কাৰণে পুতলাটো মূল্যৱান সম্পত্তি। ইয়াত কবিতাটোত ল'ৰাটোৰ কাৰণে বলটো হৈছে এটি মূল্যৱান সম্পত্তি। অজানিতে বলটো তাৰ হাতৰ পৰা সৰি পৰে, আৰু এইটো সৰি গৈ গৈ হাৰ্বাৰৰ
পানীত পৰে, হাৰ্বাৰৰ কাষতে থকা পানীত পৰে, জলাশয় এটাত পৰিছিল। সেই ল'ৰাটো তাৰ পিছে পিছে দৌৰি গৈছিল, কিন্তু বলটো উদ্ধাৰ কৰিব পৰা নাছিল। ল'ৰাজনে বলটো উদ্ধাৰ কৰিব পৰা নাছিল, গতিকে ঠাইতে অলর অচৰ হৈ সি কি কৰিছিল, বলটোৰ কথা চিন্তা কৰি চকুলো নিগৰাবলৈ ধৰিছিল। তাক দুখে হতাশাই এক বিষাদগ্ৰস্ত কৰি তুলিছিল। সি অলর অচৰ হৈ আছিল ঠাইতে। ভয়তে সি কঁপিবলৈ ধৰিছিল। বলটোৰ প্ৰতি থকা তাৰ যি ভালপোৱা আছিল, সেই ভালপোৱা হেৰাই যোৱাৰ ভয়ত সি কঁপিবলৈ ধৰিছিল। মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে সি তাৰ প্ৰিয় বস্তুটো হেৰুৱাই পেলাইছিল। ইয়াতে এটি কথা মই কৈ থওঁ যে বস্তু এটা আপোনাৰ বা তোমাৰ প্ৰিয় হ'বলৈ হ'লে, বস্তুই হওক বা ব্যক্তিয়ে হওক, বহুত সময়ৰ প্ৰয়োজন হয়। কিন্তু সেই বস্তুটো যদি হেৰাই যায়, তাৰ কাৰণে মাত্ৰ 1 ছেকেণ্ডৰ প্ৰয়োজন। সেইকাৰণে কোৱা হয়, বস্তু এটা বা ব্যক্তি এজনক প্ৰিয় হিচাপে বনাই লোৱাৰ আগতে আমি সদায় তাৰ হেৰাই যোৱাৰ পিছত যাতে আমি ভাগি পৰিব নালাগে, তাৰ চিন্তা কৰিব লাগে। এটা কথা আছে, অচিনাকিৰ পৰা চিনাকি হোৱাৰ গল্পবিলাক সদায় মনোগ্ৰাহী হয়, কিন্তু চিনাকিৰ পৰা অচিনাকি হোৱাৰ যিবিলাক গল্প আছে, সেইবিলাক বহুত বেছি কষ্টকৰ হয়। অচিনাকিৰ পৰা চিনাকি হোৱাৰ গল্পটো যিমান মধুৰ, তাতোকৈ 10 গুণ কষ্টকৰ হৈছে চিনাকিৰ পৰা অচিনাকি হৈ যোৱাৰ গল্প। সেইকাৰণে যিকোনো বস্তু এটাক প্ৰিয় বুলি ভাবি লোৱাৰ আগতে আমি হাজাৰবাৰ চিন্তা কৰা উচিত। সি জানিছিল, ল'ৰাটোৱে জানিছিল যে অন্য বহুতো বল থাকিব পাৰে। বজাৰত বল কিনিবলৈ পোৱা যায়, তাৰ দামো বেছি নহয়। কবিতাটিত কোৱা হৈছে, এটা বলৰ দাম এ ডাইম। এ ডাইম মানে হৈছে 10 পেছছ বা 10 চেণ্ট। এটা বলৰ দাম বেছি নহয় আৰু ই কিবা দুষ্প্ৰাপ্য বস্তুও নহয়, কিনিব পাৰি। কিন্তু যিটো বল তাৰ হাতৰ পৰা হেৰাইছে, সেই বলৰ প্ৰতি তাৰ যি আন্তৰিকতা আছে, সেই আন্তৰিকতা সি দুনাই ঘূৰাই নাপাব। সেই ভাবি ল'ৰাটো ডেছপেৰেট হৈ পৰিছিল, বৰ হতাশাগ্ৰস্ত হৈ পৰিছিল। সি ইমানেই ব্যথিত হৈ পৰিছিল বলটো হেৰুৱাৰ লগে লগে। তাৰ কাৰণটো হৈছে, তাৰ সৰুকালৰ সকলোবোৰ স্মৃতি এই বলটোৰ লগত জড়িত হৈ আছিল। ইয়াত মই কথা এটি কওঁ, আমি একচুৱেলি যাৰ লগত যিমান সময় অতিবাহিত কৰোঁ বা যিটো বস্তুৰ লগত যিমান বেছি সময় অতিবাহিত কৰোঁ, সেই বস্তুটো বা সেই ব্যক্তিজন হেৰাই যোৱাৰ পিছত আমাৰ মনত সিমান বেছি ভয় হয়, সিমান বেছি দুখ লাগে। আপুনি ধৰক বাটেৰে গৈ আছে, ঈশ্বৰৰ নকৰক, হঠাৎ অচিনাকি মানুহ এজন বাটত পৰি মৰি থাকিল। তাৰ কাৰণে আপুনি আক্ষেপ কৰিব, কিন্তু বেছি সময় বা বেছি দিনলৈ দুখ কৰি থাকিব নোৱাৰে। কাৰণটো হৈছে, তেওঁৰ লগত আপোনাৰ কোনো স্মৃতি নাই। কিন্তু আপোনাৰ বন্ধু বান্ধৱ বা আপোনাৰ প্ৰিয়জন বা আপোনাৰ পৰিয়ালৰ সদস্য কোনোবা এজনৰ যদি মৃত্যু হয়, তেতিয়াহ'লে তাৰ কাৰণে আমি যিমান বেছি দুখ কৰোঁ। ইয়াৰ পৰা এটা কথা স্পষ্ট যে একচুৱেলি যাৰ লগত আমাৰ সময় বেছি অতিবাহিত হয় বা যি বস্তুৰ লগত আমাৰ বেছি সময় অতিবাহিত হয়, সেই বস্তুটো হ'ব পাৰে কম দামৰ, সেই ব্যক্তিজন হ'ব পাৰে মোতকৈ সৰু বা কথা অশিক্ষিত, কিন্তু কথাটো হৈছে যে তেওঁৰ লগত আমি কিমান সময় অতিবাহিত কৰিছোঁ, কিমান আন্তৰিকতা আছে তেওঁৰ প্ৰতি, তাৰ ওপৰত ভিত্তি কৰিহে তেওঁৰ স্মৃতিবিলাক গঢ় লৈ উঠে। এতিয়া সেই স্মৃতিবিলাক মচ খাই যাব যে তাৰ ভয়ত বা তেওঁৰ লগত আৰু তেনেকৈ সময় অতিবাহিত কৰিব নোৱাৰিম, তাৰ ভয়তহে আমি কান্দি থাকোঁ, সিমান দিনলৈ ভয় কৰি থাকোঁ। সেইকাৰণে কোৱা হয়, পিতৃ মাতৃ মৃত্যু হ'লে পৃথিৱীৰ সকলো মানুহে চবতকৈ বেছি দুখ কৰে। কাৰণটো হৈছে, জন্মৰ পৰাই তেওঁলোকৰ লগত চবতকৈ বেছি সময় আমাৰ অতিবাহিত হয়। সেইকাৰণে অন্য মানুহবিলাক, সন্তান, পত্নী, এইবিলাক বাদ দিলে বাকীবিলাক মানুহৰ প্ৰতি আমাৰ আন্তৰিকতাও কম থাকে, গতিকে তেওঁলোকৰ প্ৰতি আমাৰ দুখো কম থাকে। তেওঁলোকৰ মৃত্যুত আমি সহানুভূতিশীল হওঁ, মনত দুখ লাগে, কিন্তু সেইবিলাক ক্ষণস্থায়ী হয়, বেছি দিনলৈ টিকি নাথাকে। গতিকে ল'ৰাটোৰ কাৰণে বলটো বহুত প্ৰিয় আছিল। গতিকে বলটো হেৰাই যোৱাৰ পিছত সি কষ্টত ভাগি পৰিছে, কাৰণ তাৰ ইয়াৰ বাহিৰে অন্য কোনো বস্তুৰ লগত সম্পৰ্ক নাছিল হয়তো। যাৰ কাৰণে কবিতাটিত কোৱা হৈছে, এই সৰু মাত্ৰ বল এটা হেৰাই যোৱাত ল'ৰাটোৱে বহুত বেছি দুখ কৰি আছিল।
এইখিনিতে কবিতাটিত কবিয়ে আন এটি কথা কৈছে, নো ইউজ টু সে ও দেয়াৰ আৰ আদাৰ বলছ, নো ইউজ টু সে ও দেয়াৰ আৰ আদাৰ বলছ, এন আল্টিমেট শেকিং গ্রিফ ফিক্সেস দ্য বয় as he stands rigid, trembling, staring down all his young days into the harbor where his ball went. ইয়াত কবিয়ে এটি কথা কৈছে যে ব্যক্ত কৰিব বিচাৰিছে, তেওঁ আহা পোহন কৰে যদি পোহন কৰিছিল, যদিহে তেওঁ ল'ৰাজনৰ চিন্তা ভাৱনাত হস্তক্ষেপ কৰিব পাৰিলেহেঁতেন, যদি ল'ৰাটোৰ দুখ মচিব পাৰিলেহেঁতেন, কবি কৈ তাক আৰু এটি নতুন বল কিনি দিলেহেঁতেন, তাক আন এটি বল আগবঢ়াই দিলেহেঁতেন। কিন্তু কবিয়ে বিচৰা নাই ল'ৰাজনৰ হস্তক্ষেপ কৰিবলৈ, সি যি দুখত অলৰ অচৰ হৈ আছে তাৰ কাষ চাপিবলৈ, যাৰ কাৰণে কবিয়ে আন এটি শাৰীত কৈছে যে আই উড নট ইনট্ৰুড অন হিম এ ডাইম আনাদাৰ বল ইজ ৱৰ্থলেছ। কবিয়ে কৈ আছে এটা বলৰ দাম মাত্ৰ এ ডাইম, ৱৰ্থলেছ কবিৰ কাৰণে বা ল'ৰাটোৰ কাৰণে। কিন্তু কবি তেওঁৰ ওচৰত যাব বিচৰা নাই, ইনট্ৰুড কৰিব বিচৰা নাই, হস্তক্ষেপ কৰিব বিচৰা নাইকিয়া। কাৰণ কবিয়ে বিচাৰে ল'ৰাটোৱে শিকক, শিক্ষা লাভ কৰক ইয়াৰ পৰা। বস্তু এটা হেৰাই গ'লে, জীৱনৰ পৰা হেৰাই গ'লে কি কাৰণে মানুহৰ দুখ লাগে, কিয় আমি বাগি পৰোঁ। সেইকাৰণেই মই প্ৰথমে তোমালোকক কৈছোঁ কবিজন বহুত নিৰাশাবাদী, পৃথিৱীৰ প্ৰতি, জীৱনৰ প্ৰতি তেওঁৰ নিৰাশা বেছি, যাৰ কাৰণে তেওঁ মদাসক্ত হৈ পৰিছিল। এনেকুৱা মই যিমান ব্যক্তিগতভাৱে বা আত্মজীৱনী পঢ়ি যিমান লিখক সাহিত্যিক কবিসকলৰ বিষয়ে জানিব পাৰিছোঁ, মই বিশেষকৈ দুইজন মানুহৰ বিষয়ে অতি ইণ্টাৰেষ্টিং বস্তু দুটামান জানিব পাৰিছোঁ। এটা হৈছে উৰ্দু সাহিত্যৰ বিশ্ববিখ্যাত কবি শায়াৰ জন ইলিয়া। তেওঁৰ শায়েৰীবিলাক তোমালোকে যদি পঢ়া, একদম এনেকুৱা জীৱন্ত শায়েৰী নহয়, বাস্তৱৰ কোনো সমাহাৰ নাই, ইমান ট্ৰেজেডি, ইমান মানে জীৱনবোধৰ ওপৰত প্ৰভাৱ পেলাব পৰা কবিতাবিলাক। আৰু ঠিক জন বেৰিমেনৰ কবিতাবিলাক তেনেকুৱা। সেইজনো জন এলিয়া, এইজন জন বেৰিমেন, কিন্তু দুয়োজনেই নিচাসক্ত আছিল, নিচাৰ প্ৰতি আসক্তি বেছি আছিল। জন এলিয়াও নিচা কৰি কৰি অৱশেষত মৃত্যুবৰণ কৰিছিল, আৰু এইজন জন বেৰিমেন নিচাগ্ৰস্ত হৈ দলঙৰ ওপৰৰ পৰা জাপ মাৰি দিছিল, আমেৰিকাৰ নিচিনা ঠাণ্ডা জলবায়ু থকা এখন দেশৰ ঠাণ্ডা দিনত, অতিপাত ঠাণ্ডাত তাৰ কাৰণে মৃত্যুবৰণ কৰিছিল। তাৰপিছত কবিয়ে কৈছে, নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপন্সিবিলিটি ইন এ ৱৰ্ল্ড অফ পজেশ্যন। কবিয়ে আকৌ কৈছে যে ল'ৰাটোৱে এতিয়া বুজি পাব বস্তুবাদী পৃথিৱীখনৰ বিষয়ে, বস্তুবাদী পৃথিৱীখনত কেনেদৰে থিয় দিব লাগে এই বিষয়ে ল'ৰাটোৱে বুজিব পাৰিব। এতিয়া বা উপলব্ধি কৰিছে, সি উপলব্ধি কৰিছে যে কেতিয়াবা হয়তো এনেকুৱা পৰিস্থিতি আহিব পাৰে যেতিয়া সা সামগ্ৰীসমূহ তাৰ পৰা কাঢ়ি লোৱা হ'ব। এতিয়া ধৰক আপুনি গোটেই জীৱন পৰিশ্ৰম কৰি বহুত সা সম্পত্তি গোটালে, কিন্তু আপুনি মৃত্যুৰ দিনাখন কোনো সম্পত্তিয়ে লগত লৈ যাব নোৱাৰিব। সেই কথাটোৱে পৰোক্ষভাৱে ইয়াত কোৱা হৈছে যে মানুহে একচুৱেলি দুখক উপভোগ কৰিব লাগে, দুখ কি বুজি পাব লাগে, কেৱল সুখৰ পিছত লাগি থাকিব নালাগে। ল'ৰাটো, সৰু ল'ৰা, জীৱনৰ প্ৰথমবাৰ তাৰ কিবা এটা হেৰাইছে, কবিয়ে ক'ব বিচাৰিছে মই তাৰ দুখ দূৰ কৰিব পাৰিলোহেঁতেন, কিন্তু তাৰ কামত হস্তক্ষেপ কৰা নাই, কিয়নো মই বিচাৰোঁ সি শিকক বস্তুবাদী পৃথিৱীখনত যদি সকলোবিলাক বস্তু তাৰ জীৱনৰ পৰা কাঢ়ি লোৱা হয়, তেতিয়াহ'লে তেওঁ কিদৰে থিয় হ'ব, কিদৰে জীৱনৰ বাকীখিনি কাল অতিবাহিত কৰিব, এই বিষয়ে সি শিক্ষা লাভ কৰক। এই ক্ষেত্ৰত আপোনালোকে চাব, দৰিদ্ৰ দুখীয়া এইবিলাক মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাক অলপ কম বয়সতে মেচিউৰ হৈ যায়, কিন্তু আদ্যৱন্ত ঘৰৰ ল'ৰা ছোৱালীবিলাক বহুত দেৰিকৈ মেচিউৰ হয়। তাৰ কাৰণেই হৈছে এইটো, কাৰণ বস্তুবাদী পৃথিৱীখনত আদ্যৱন্ত ঘৰৰ ল'ৰা ছোৱালীয়ে বস্তুৰ মূল্য বুজি নাপায়, যাৰ কাৰণে তেওঁলোকে সদায় সোণৰ চামুচ মুখত লৈ থাকে, পৃথিৱীত কিদৰে জীয়াই থাকিব লাগিব, উপায়বিলাক কি, এইবিলাকৰ বিষয়ে উমান নাপায়। কিন্তু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে, মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত ঘৰৰ প্ৰত্যেকটা ল'ৰা ছোৱালীয়ে বুজি পায় জীৱনৰ প্ৰতিটো ষ্টেপ, প্ৰতিটো খোজত কিমান সংগ্ৰাম কৰিবলগীয়া হয়,
কবিয়ে সেই কথাটোই ক'ব বিচাৰিছে। লাষ্টত কবিয়ে কৈছে পিপুল উইল টেক বলছ উইল বি লষ্ট অলৱেজ লিটিল বয় এণ্ড ন' ওৱান বাইজ এ বল বেক মানি ইজ এক্সটাৰ্নেল। পৃথিৱীখনত টকা হৈছে বাহ্যিক বস্তু, এক্সটাৰ্নেল সামগ্ৰী। এই বস্তুবাদী পৃথিৱীখনত, বিশ্বখনত টকা পইচা এইবিলাক হৈছে বাহ্যিক সত্তা, পাৰ্থিৱ বস্তু। ইয়াৰ ফলত কি হয়, আমি কিছুমান অভাৱ পূৰণ কৰিব পাৰোঁ, কিন্তু আমি সকলোবিলাক বস্তু, সকলোবিলাক অভাৱ পূৰণ কৰিব নোৱাৰোঁ। যেনে সুখ দুখ কিনিব নোৱাৰোঁ, মানুহৰ সুখ শান্তি এইবিলাক কিনিব নোৱাৰোঁ, বা ভালপোৱা বস্তু এটা যেতিয়া হেৰাই যায় তাৰ অভাৱ আমি পূৰণ কৰিব নোৱাৰোঁ। নতুন বল এটা আনিলেও সেই বলৰ প্ৰতি দুনাই আগৰ দৰে আন্তৰিকতা গঢ়ি তুলিব নোৱাৰোঁ টকাৰ জৰিয়তে। স্মৃতিবোৰক, সেই বস্তু বা ব্যক্তিৰ লগত আমাৰ যিমানবিলাক স্মৃতি থাকে সেই স্মৃতিবিলাক প্ৰতিস্থাপন কৰিব নোৱাৰোঁ। সেইকাৰণে কোৱা হৈছে মানি ইজ এক্সটাৰ্নেল। সি লাহে লাহে কেনেদৰে থিয় হ'ব লাগে আৰু কেনেদৰে সাহসী হ'ব লাগে, বা লোকচান বা ক্ষতি উপেক্ষা কৰি কিদৰে জীৱনৰ বাটত আগবাঢ়ি যাব লাগে, কবিয়ে কবিতাৰ শেষত সেই কথাটোকে ল'ৰাটোৰ দ্বাৰা আমাক বুজাব বিচাৰিছে। যে যিহেতু হানি বা ক্ষতিৰ সঁচা অৰ্থ বুজিব পাৰে যদি কোনো মানুহে, আপুনি এটা কথা মনত ৰাখিব, আপোনাৰ কি ক্ষতি হৈছে আৰু কি পৰিমাণে ক্ষতি হৈছে, এই ক্ষতিক ধৰি লৈ বহি থাকিলে আপুনি জীৱনৰ কিমান দূৰ আগুৱাই যাব, আৰু যদি এই ক্ষতিক আপুনি উপেক্ষা কৰি সংগ্ৰাম কৰিবলৈ ধৰে তেতিয়াহ'লে কেনেকুৱা হ'ব। আপুনি যদি এই ইপিষ্টেমলজিটো বুজি পায়, এই মতলবটো বুজি পায়, তেতিয়াহ'লে জীৱনৰ বাটত আগুৱাই যাব পাৰিব। কিন্তু দেখা যায় যে জীৱনত যদি কেতিয়াবা কিবা হেৰাই যায়, ধৰি লওক কোনোবা এজন বিজনেছমেন আছিল আৰু তাৰ বিজনেছত কিবা প্ৰকাৰত বহুত লোকচান হ'ল, আৰু এই লোকচান হোৱাৰ ফলত সি নিচাভক্ত হৈ পৰিল আৰু নিচা খাই খাই গৈ আছে। এনেকৈ যদি সি নিচা কৰি কৰি যায়, এটা সময়ত গৈ মানে নিচাৰ প্ৰতি তেওঁ আসক্ত হৈ পৰিব, আৰু তেতিয়া যদি সি উঠি থিয় হ'ব বিচাৰে তেতিয়াহ'লে থিয় হ'ব নোৱাৰিব। কিন্তু যদি লোকচান হোৱা বিজনেছমেনজনে যদি ভাবে যে মোৰ বিজনেছত অলপ লোকচান হৈছে, গতিকে এইটো মই কেনেকৈ অন্য এটা বিজনেছৰ পৰা বা এইটো বিজনেছে প্ৰতিস্থাপন কৰি কিদৰে সেই লোকচানখিনি উদ্ধাৰ কৰিব পাৰোঁ তাৰ চিন্তা কৰিম, তেতিয়াহ'লেহে তেওঁ নিজৰ ভৰিত থিয় হ'ব পাৰিব। এই ক্ষেত্ৰত মই শেহত এটি কথা ক'ব বিচাৰিছোঁ যে যিবিলাক ল'ৰাই হওক বা ছোৱালীয়েই হওক, মানে ৰিলেশ্যনশ্বিপত থাকোঁতে কোনোবাই কিবা এটাৰ অভাৱত যেতিয়া নেকি এনেকুৱা সমস্যাত ভোগে, ধৰি লওক এনেকুৱা হৈ যায় ছোৱালীজনীয়ে এৰি থৈ যোৱাৰ ফলত সি নিচাভক্ত হৈ পৰিছে, আৰু ৩-৪ বছৰ পিছত ক'ৰবাত হঠাৎ লগ পালে যে যাৰ কাৰণে নেকি চিন্তা কৰি কৰি সি নিচাভক্ত হৈ পৰিছে আৰু তাই বহুত সুখত আছে। গতিকে তেতিয়া যদি সি উঠি থিয় হ'বও বিচাৰে, উঠি থিয় হ'ব নোৱাৰিব, কাৰণ তেতিয়া তাৰ কাৰণে সময় গুচি গ'ল। কিয়নো তেতিয়া সি যদিও ইচ্ছা কৰে উঠি থিয় হ'বলৈ, নিচাই তাক উঠি থিয় হ'বলৈ নিদিব। যি আসক্তি গঢ়ি তুলিছে সিয়ে তাক উঠি থিয় হ'বলৈ নিদিব। এইকাৰণে সময় থাকোঁতে আমি উঠি থিয় হ'ব লাগিব। এনেকুৱা মেছেজ কবিতাটিত কনভে কৰা হৈছে। কবিয়ে আমাক দিব বিচাৰিছে, থিমটো বহুত ধুনীয়া, ইয়াৰ জৰিয়তে তোমালোকে জীৱনবোধৰ বহুত শিক্ষা পাবা। কিন্তু কথাটো হৈছে জীৱনবোধৰ শিক্ষাৰ লগতে ইয়াৰ পৰা তোমালোকে কিছুমান কুৱেশ্যনছ এনচাৰ্ছো শিকিব লাগিব, যিটো তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত জৰুৰী। ইয়াত কিছুমান শব্দ অৰ্থ আছে, সেইবিলাকো তোমালোকে জানিব লাগিব, যাতে তোমালোকে আটাইবিলাক কুৱেশ্যনছ এনচাৰ বনাই লিখিব পাৰা, বা কেতিয়াবা আনকমন দুই এটা আহিলে অলপ চলপ বনাই লিখিব পাৰা। তাৰ কাৰণে প্ৰয়োজন হ'ব তোমালোকে কবিতাৰ মূল ভাৱটো মই কোৱা ধৰণে অলপ বুজি ল'বা, ভালকৈ অলপ মটিভেট হৈ ল'বা, তাৰপিছত কবিতাৰ কুৱেশ্যন এনচাৰ শিকিবা। যদি তোমালোকৰ তাত কুৱেশ্যন এনচাৰ নাই তেতিয়াহ'লে কমেণ্টত জনাবা, আমি তোমালোকক ইয়াৰ যোগান ধৰাৰ ব্যৱস্থা কৰিম। আৰু সেইখিনি পাই থাকিবলৈ, নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আনলৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।